নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ভিডিঅ'টোত আলোচনা কৰিম 40টা সাধাৰণ জ্ঞান অৰ্থাৎ জিকেৰ প্ৰশ্ন উত্তৰ। এই প্ৰশ্নসমূহ 2015 চনৰ পৰা 2020 চনৰ এছাম SCERT DLEDৰ এন্ট্ৰেন্স এক্সামত আহিছে। এই প্ৰশ্নসমূহ বিভিন্ন শিতানৰ পৰা সংগ্ৰহ কৰা হৈছে। গতিকে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু যদি চেনেলটো প্ৰথম তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে এছাম SCERT DLEDৰ বিভিন্ন বিষয়ৰ প্ৰশ্ন উত্তৰ তলত ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। তাত গৈ আপোনালোকে সেই ভিডিঅ'বোৰ চাব পাৰে। সেই ভিডিঅ'বোৰ চালে আপোনালোকৰ বহুত হেল্পফুল হ'ব। গতিকে আহক অকণো সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন, এই কুৱেশ্যনটো 2017 চনত আহিছিল। ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক, প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। 2 নং কুৱেশ্যনটো 2015 চনত আহিছিল। পৃথিৱীৰ আটাইতকৈ সৰু দেশ কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, ভেটিকান চিটি হৈছে পৃথিৱীৰ আটাইতকৈ সৰু দেশ। 3 নং কুৱেশ্যনটো 2019 চনত আহিছিল। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, বটগছ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় গছ। 4 নং কুৱেশ্যনটো 2015 চনত আহিছিল। তামিলনাডুৰ মুখ্য নৃত্যৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, ভাৰত নাট্যম হৈছে তামিলনাডুৰ মুখ্য নৃত্য। 6 নং কুৱেশ্যনটো আহিছিল 2018 চনত। ভাৰতবৰ্ষৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ, ডক্টৰ ভীমৰাও আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয় হৈছে ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যনটো 2017 চনত আহিছিল। ভাৰতবৰ্ষৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব গ, বেংগল গেজেট হৈছে ভাৰতৰ প্ৰথম বাতৰি কাকত। 6 নং কুৱেশ্যনটো 2020 চনত আহিছিল। মাটিকালিৰ ভিত্তিত ভাৰতবৰ্ষৰ বৃহত্তম ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, ৰাজস্থান হৈছে ভাৰতৰ বৃহত্তম ৰাজ্য। আৰু লগতে মাটিকালিৰ ভিত্তিত ভাৰতবৰ্ষৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? ইয়াৰ উত্তৰ হ'ব গোৱা। গোৱা হৈছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য। 9 নং কুৱেশ্যনটো 2018 চনত আহিছিল। ভাংৰা কোনখন ৰাজ্যৰ মুখ্য নৃত্য? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, পাঞ্জাৱ। পাঞ্জাৱৰ মুখ্য নৃত্য। এই কুৱেশ্যনটো 2017 চনত আহিছিল। ভাৰতবৰ্ষৰ দীৰ্ঘতম ৰেলপথ দলং কোনখন? ইয়াৰ উত্তৰ হ'ব ক, বগীবিল দলং। ভাৰতবৰ্ষৰ দীৰ্ঘতম নদী দলং কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ, ভূপেন হাজৰিকা সেতু হৈছে ভাৰতবৰ্ষৰ দীৰ্ঘতম নদী দলং। এই কুৱেশ্যনটো 2016 চনত আহিছিল। সোনাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ, শোণিতপুৰ জিলাত সোনাই ৰূপাই অভয়াৰণ্য অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে মানস অভয়াৰণ্য কোনবিধ জন্তুৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক, বাঘৰ বাবে মানস অভয়াৰণ্য বিখ্যাত। ভাৰতবৰ্ষৰ দীৰ্ঘতম নদী কোনখন? আমি সকলোৱে জানো ভাৰতবৰ্ষৰ দীৰ্ঘতম নদী হৈছে গংগা। এই কুৱেশ্যনটো 2018 চনত আহিছিল। অসমত কিমানটা বিমানবন্দৰ আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 6টা। অসমত 6টা বিমানবন্দৰ আছে। এই কুৱেশ্যনটো 2020 চনত আহিছিল। অসমৰ ভাৰতৰ আন ঠাইৰ লগত সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ক, ঘাইপথ নং 31। নেক্সট কুৱেশ্যন, সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক, ভিটামিন ডি। ডি ভিটামিন সূৰ্যৰ পোহৰত মানুহে লাভ কৰে। এই কুৱেশ্যনটো 2013 চনত আহিছিল। কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ শাসন কোনে কৰে? ইয়াৰ উত্তৰ হ'ব খ, ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ শাসন কৰে। জাপানৰ ৰাজধানীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন গ, টকিঅ' হৈছে জাপানৰ ৰাজধানী। এই কুৱেশ্যনটো 2019 চনত আহিছিল। কোন বছৰত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে লক্ষদ্বীপ নিম্নলিখিত কোনটো সাগৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, বংগোপসাগৰত লক্ষদ্বীপ অৱস্থিত। আৰু এই কুৱেশ্যনটো 2016 চনত আহিছিল। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো 2016 চনত আহিছিল। ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, ৰাজ্যসভাক উচ্চ সদন হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, এ ভিটামিনৰ অভাৱত কি ৰোগ হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, কুকুৰীকণা এ ভিটামিনৰ অভাৱত হয়। পাৰাৰ অন্য এটা নাম কি? পাৰাৰ অন্য এটা নাম হৈছে কুইকচিলভাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ। এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ এজন ব্যক্তিৰ নিম্নতম বয়স কিমান হ'ব লাগিব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, 35 বছৰ বয়স হ'ব লাগিব।
কুৱেশ্যনটো 2015 চনত আহিছিল। নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, অৰুণাচল প্ৰদেশত নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। কাবুল কোনখন দেশৰ ৰাজধানী? ইয়াৰ উত্তৰ হৈছে অপশ্যন গ, আফগানিস্তানৰ ৰাজধানী হৈছে কাবুল। এই কুৱেশ্যনটো 2017 চনত আহিছিল। তলৰ কোনখন চহৰত স্বৰ্ণ মন্দিৰ অৱস্থিত? ইয়াৰ উত্তৰ হ'ব ক, অমৃতসৰত স্বৰ্ণ মন্দিৰ অৱস্থিত। আৰু অমৃতসৰ ক'ত আছে? পাঞ্জাৱত আছে। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানত কিমান সংখ্যক সংশোধনৰ দ্বাৰা মৌলিক কৰ্তব্যসমূহ সংযোজন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, 42 সংখ্যক সংশোধনৰ দ্বাৰা মৌলিক কৰ্তব্যসমূহ সংযোগ কৰা হয়। নেক্সট কুৱেশ্যন, কোনখন দেশক বগা হাতীৰ দেশ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, থাইলেণ্ডক বগা হাতীৰ দেশ বুলি কোৱা হয়। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰক, আৰু যদি চেনেলটোত আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক, কিয়নো এই চেনেলত অসমৰ বিভিন্ন এক্সামৰ বাবে প্ৰস্তুতি চলোৱা হয়। আৰু ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত বিভিন্ন ভিডিঅ'ৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে এই ভিডিঅ'বোৰ চাব পাৰে। গতিকে আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।